নমস্কাৰ সাজমিনছ কিচেনলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে শিঙি মাছৰ জোল বলক তেতিয়াহলে আমি ৰেচিপিটো চাই লওঁ ইয়াতে মই দুটা মিডিয়াম সাইজৰ শিঙি মাছ ধুনিয়াকৈ ধুই সৰু সৰুকৈ টুকুৰা কৰি লৈছো ইয়াতে মই কেইটামান শুকান জলকীয়া লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ মিহিকৈ কাটি লৈছো কেইটামান গোটা জিৰা লৈছো কেইটামান গোটা ধনিয়া লৈছো আৰু কেঁচা জলকীয়া দুটা লৈছো এই গোটে মছলাখিনি মই একেলগে পিছি লৈছো এতিয়া মই পিছি থোৱা মছলাখিনি দি দিছো আৰু ইয়াতে মই এতিয়া সৰু চামুচে 1 চামুচ হালধি গুৰি দিম অলপমান সৰিয়হৰ তেল দিম আৰু সোৱাদ অনুসৰি অলপমান নিমখ দি দিছো আৰু মই মাছখিনি এতিয়া খুব ভালদৰে মেৰিনেট কৰি লম এতিয়া মই গেছত কেৰাহীটো পাতি দিছো আৰু অলপ সময় গৰম হ'বলৈ দিম কেৰাহীটো কেৰাহী গৰম হৈ গৈছে ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো আৰু তেলখিনি অলপমান গৰম হ'বলৈ দিম তেল গৰম হৈ গৈছে এতিয়া মই কাটি ৰখা পিয়াজখিনি দি দিছো তেলত পিয়াজখিনি ভজা হৈ গৈছে ইয়াতে মই এতিয়া মাছখিনি দি দিম অলপ ভালদৰে লৰাই দিম মাছখিনি 5 মিনিট মান ভাজি লোৱাৰ পিছত মই ইয়াতে এতিয়া আধা বাটি মান পানী দি দিম আৰু ঢাকি দিম 10 মিনিট মানৰ কাৰণে সিজিব দিম আকৌ এবাৰ মই ভালদৰে লৰাই দিছো দি মই পুনৰ আকৌ 10 মিনিট মানৰ কাৰণে সিজিব দিম আমাৰ শিঙি মাছৰ জোল প্ৰায় ৰেডি হৈ গৈছে ইয়াতে মই এতিয়া মিহিকৈ কাটি থোৱা অলপমান কেঁচা ধনিয়া পাত দি দিছো আৰু আমাৰ তৰকাৰী ৰেডি হৈ গৈছে আপোনালোকে ঘৰত এনেদৰে এবাৰ বনাই খাই চাব পাৰে শিঙি মাছৰ জোল স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী হয় আৰু কেনেকুৱা লাগিল কমেন্ট বক্সত জনাব আৰু যদি মোৰ ভিডিঅটো চাই ভাল লাগিলে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো তেন্তে ধন্যবাদ